স্পেশাল জাজ জয়দেব কোচ আদালতে আজি এটা ৰায়দান প্ৰদান কৰে। এইটো স্পেশাল কেছ নাম্বাৰ 6/22 গোসাইগাঁও PS কেছ নাম্বাৰ 422/21। ইয়াতে আসামী আছিলে 4জন, নহৰুল ইছলাম, জব্বাৰ আলী, জয়নাল আলী আৰু মোস্তাফিজুৰ ৰহমান। আজি যিটো ৰায়দান প্ৰদান কৰে, এই 3জন জব্বাৰ আলী, জয়নাল আলী আৰু মোস্তাফিজুৰ ৰহমানক একোটাল দিয়ে, মানে খালাস দিয়ে, নিৰ্দোষী বুলি তেওঁলোকক ৰেহাই দিয়ে আৰু নহৰুল ইছলামক দণ্ডিত কৰে। তেওঁক আণ্ডাৰ ছেকশ্যন 457 মানে লাৰ্কিং হাউচ ট্ৰেছপাছ, এইটো IPC, এই ছেকশ্যনত 1 বছৰৰ কাৰাদণ্ড আৰু ফাইন 5,000 টকা জৰিমনা বহে। জৰিমনা অনাদায়ে 2 মাহৰ কাৰাদণ্ড বিহে। আৰু আণ্ডাৰ ছেকশ্যন 4 অফ পক্সত 30 বছৰ কাৰাদণ্ড দিয়ে আৰু ফাইন দিয়ে 10,000। ফাইন অনাদায়ে আকৌ 1 বছৰৰ কাৰাদণ্ড দিয়ে। এইটো ঘটনাটো এনেধৰণৰ আছিল, যোৱা 2/8/2021 তাৰিখে ৰাতি 2টামান বজাত এই আসামী 1 নম্বৰ আসামী নহৰুল ইছলামে এই ইনফৰমেণ্টৰ ঘৰত প্ৰৱেশ কৰি তাইৰ ছোৱালীৰ বলৎকাৰ কৰে। তাৰপিছত তাৰ কিছুমান নগ্ন ভিডিঅ' এইবিলাক তেওঁ তুলি লয় আৰু তাইক ধমকি দিয়ে যে এইবোৰ কথা ক'লে তেওঁ ভিডিঅ'বিলাক ভাইৰেল কৰি দিব। তাৰপিছত এইটো যেতিয়া ইনফৰমেণ্টে গম পালে, তেতিয়া তেওঁ গোসাইগাঁও থানাত এটা এজাহাৰ দাখিল কৰিলে। আৰু আজি ৰায় প্ৰদান কৰে আৰু ইয়াতে ইনক্লুডিং MONIও 7জন সাক্ষীক এক্সামিন কৰা হয়। এইখিনিয়ে, ধন্যবাদ। ছোৱালীজনী 13ৰ পৰা 14 বছৰ বয়সৰ আছিল আৰু মাইনৰ হ'লেই পক্সো কেছ হ'ব। আৰু আজি যিটো ল'ৰা কনভিকশ্যন হয়, তেখেতৰ নহৰুল ইছলামৰ 24 ইয়াৰ্ছ। जोनोम सान आरो गुबुन गुबुन गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो जों लुबैयो केक। नंगौ, जोनोम सान आरो बायदि गाब गोनां बुब्लिफोराव नोंथाङाबो लुबैयो केक। मोनफ्रोमबो बुब्लियाव केकआ बयखौबो मुहिहोयो आरो देहाखौ थाजिम मोनहोयो। बेबायदिनो क'क्राझार सहर डन बस्क' HS स्कुल र'डनि वार्ड नं 4आव दं नोंथांखौ मुहिहोग्रा आरो थाजिम मोनहोग्रा गोथाव केक। गोथार जोनोम सान फालिनाय बायदि गाब गोनां बुब्लिफोराव खुगा गोदै खालामनो नोंथाङा लांफैनो हागोन क'क्राझारनि बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव गोरबो सोलेर थाजिम मोनहोग्रा मेजेरनाय गोथाव केक। बे गोथाव मेजेरनां केकखौ जानो लुबैदोंब्ला थोंजोङै मख'नाय थंआव थांनाबो लायनो हागोन आरो बिथांमोननि होखानाय 7676135188 8860607313 आरो 8800766409 जानबुं अनजिमायाव सुलादाना बुकिं अर्डारबो खालामनो हागोन। अब्ला माखौथो नेना थाखो? जोनोम सान आरो गाब गोनां बुब्लिनि थाखाय दान अर्डार खालाम बेकारि एन्ड कनफेक्शनारि रेस्टुरेन्टआव केक।